বৰ্তমান এটা নতুন সমস্যাত ভুগিছে মোবাইল ব্যৱহাৰ কৰা সকলোৱে। কাৰোবালৈ ফোন কৰিলেই প্ৰথমেই এটা কাহ মাৰে আৰু তাৰ পাছত কৰোনা ভাইৰাছৰ কথা কয়। আচলতে এই কৰোনা ভাইৰাছ আহিছে বাবেই সকলোকে সাৱধান কৰিবৰ কাৰণে টেলিকম কোম্পানীয়ে এই টিউনটো ফোন কৰিলেই শুনায়। কমেও 30 ছেকেণ্ডৰ এই কথাকেইটা ফোন কৰিলে শুনি শুনি আমনি লাগিছে চাগে আপোনালোক সকলোৰে, নহয় জানো? কিন্তু আপোনালোকে জানেনে, এই কথাকেইষাৰ আপোনালোকে স্কিপো কৰিব পাৰে। স্কিপ কৰিলে এই টিউনটো আৰু আপোনালোকে শুনিব আৰু নালাগে, লগে লগে মাথো ফোনহে যাব। কিন্তু স্কিপ কৰিব কেনেকৈ? বন্ধুসকল, জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। যদি ভিডিঅ'টো ভাল লাগে তেন্তে হ'লে লাইক কৰিব আৰু আপোনাৰ বন্ধুলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব। যেতিয়া আপোনালোকে কাৰোবালৈ ফোন কৰিব, তেতিয়া এই কৰোনা ভাইৰাছৰ টিউনটো বাজিব লওঁতেই মোবাইলত যিকোনো এটা নাম্বাৰ টিপি দিব। তেতিয়া লগে লগে এই টিউনটো কাট খাই যালৈ ফোন লগাইছিল তালৈ ফোন গুচি যাব। বন্ধুসকল, এনে কৰিলে আপোনালোকে এই দীঘলীয়া কৰোনা ভাইৰাছৰ টিউনটো আৰু শুনিবলগীয়া নহয়। লগে লগে আপুনি যালৈ ফোন কৰিছিল তেওঁলৈ ফোন গুচি যাব। বৰ্তমান বাকী টেলিকম ছাৰ্ভিচবোৰে এই যোনটো কৰোনা ভাইৰাছৰ টিউন এইটো বৰ্তমান বন্ধ কৰি দিছে, কিন্তু জিঅ'ত এতিয়াও বৰ্তমান এইটো আছে যে আপুনি কাৰোবালৈ ফোন কৰোঁতে এই কৰোনা ভাইৰাছৰ টিউনটো লগাই দিয়ে। এই জিঅ' ব্যৱহাৰকাৰীসকলে মই দিয়া এই ট্ৰিক্সটো ব্যৱহাৰ কৰি চাব পাৰে, নিশ্চয় কাম আহিব। আপোনালোকে আৰু এই 30 ছেকেণ্ডৰ এই টিউনটোতেই শুনি থাকিবলগীয়া নহয়। তো বন্ধুসকল, আপোনালোকে এবাৰ এই ট্ৰিক্সটো ব্যৱহাৰ কৰি চাবচোন আৰু কমেণ্ট বক্সত জনাব কেনে পালে।